হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া এখন গাড়ী বুক কৰি ফুৰিব গৈ আছোঁ। মই এতিয়া ফুৰিবলৈ গৈ আপোনালোকক বহুত কষ্ট কৰিছোঁ। মই আপোনালোকৰ কাৰণে ধুনীয়া আপোনালোকক অকল গাড়ীত বহি বহি আপোনালোকক মই জেগা দেখাব গৈ আছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পাইছে, মোক অতি সোনকালে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু মই ক'ত ক'ত গৈ আছোঁ আপোনালোকক অকল মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। মই কিমান ধুনীয়া প্লেচ দেখাম। মই অৱশ্যে ছ'চিয়েল মিডিয়াত আহিছোঁ, কিন্তু এই ছ'চিয়েল মিডিয়া ইউটিউবটো এনেকুৱা প্লেটফৰ্ম নহয় যে কাৰোবাক শিক্ষা দিব পৰা। চ' গাইজ, এইটো এনেকুৱা নহয়। আৰু ময়ো আপোনালোকক ইউটিউবত আহিছোঁ যদিও, ছ'চিয়েল মিডিয়াত আহিছোঁ যদিও, ময়ো আপোনালোকক বুজাব পৰা মোৰ কোনো সামৰ্থ্য নাই যে আমি লোকৰ পৰা শিকিছোঁহে। আৰু চ' গাইজ, এই ইউটিউবত যোৱাটো এনেকুৱা এটা কথা আছে, ইয়াত ইউটিউবত কাম কৰা জাষ্ট ইউটিউব কাম কৰি থকা আমি কিবা তাৰ বিনিময়ত, আমি কষ্ট কৰাৰ বিনিময়ত আমি কিবা এটা পাওঁহে। ইয়াত বহুত মানুহে বহি বহি টকা ইনকম কৰিব পাৰে। চ' গাইজ, এনেকুৱা ইমান ধুনীয়া আমাৰ ইউটিউব অপশ্যনটো, আপোনালোকেও যদি পাৰে আহক। মই ফুৰিব গৈ আছোঁ পুনমালি ফালে। আপোনালোকক অকল জেগাবিলাক দেখাবৰ কাৰণে গৈ আছোঁ। মই ইফালে গৈ ব্লগিং কৰিব নোৱাৰোঁ, মোৰ বহুত ডাঙৰ ৰ'দ দিছে। সেইটো কাৰণে মই অকল গাড়ীত বহি বহি আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে চাই থাকক, মই ধুনীয়া প্লেচ দেখাই আছোঁ। আৰু চ' গাইজ, আপোনালোকে যদি বহি বহি আপোনালোকেতো এনেকৈ অ'ত ত'ত গৈ পিনে এনেকৈ জেগাবিলাক দেখা নাপায়। তথাপিতো মই গৈ পেলাই আপোনালোকক দেখাই আছোঁ। আপোনালোকে বহি বহি চাই থাকক। যদি আপোনালোকে মোৰ ভিডিঅ' চেনেলটো যদি চাই ভাল পায়, আপোনালোকে মোক অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম কৰিব, ছাপোৰ্ট কৰিব। সেইটো কাৰণে মই আজি কষ্ট কৰি আহিছোঁ। ইমান ৰ'দত খোজকাঢ়িতো যাবলৈ মোৰ অকাতেই নাই, ইমান ডাঙৰ ৰ'দ দিছে। সেইটো কাৰণে গাড়ীত বহি বহি আপোনালোকক মই ভিডিঅ' শ্বুট কৰি দেখাই আছোঁ। আপোনালোকে চাই থাকক। মই একদম ধুনীয়া জেগা দেখাই আছোঁ। আপোনালোকে আৰামছে বহি পিনে চাই থাকক। চ' গাইজ, মই গাড়ীত বহি আছোঁ, কিন্তু মই গম নাপাওঁ কিমানৰ পৰা ক'ত পাইছোঁ, কি কথা, কি জেগা, এইবিলাকতো মই গম নাপাওঁ। তথাপিতো মই গৈ আপোনালোককে মই মনোৰঞ্জন আনিছোঁ। আপোনালোকে চাই থাকক। আপোনালোকে চাই যদি ভাল পায়, মোক ছাপোৰ্ট কৰিব সিমানেই। গাইজ, মই এতিয়া গাড়ীত বহিও শান্তি পোৱা নাই, ইমানেই গৰম লাগিছে। এয়া মোৰ লগৰবিলাকো শুই আহিছে। মই এতিয়া ভিডিঅ' কেমেৰা কৰিব লাগে বুলি মই কথা পাতি গৈ আছোঁ আপোনালোকৰ লগত। কোনটো জেগাত যাম, কি কৰিম, এতিয়াও ভাবিব পৰা নাই। গাড়ীখনটো বুক কৰি আহি আছোঁ, কিন্তু ক'ত যাম, কি কথা একো গম নাপাইছোঁ। গৈ আছোঁ মুঠতে। এয়া আপোনালোকে দেখা পাইছে কিমান ধুনীয়া জেগা। মই যদি খোজকাঢ়ি ভিডিঅ' বনাই যদি যাব পৰা হ'লে আপোনালোকে আৰু ভাল পালেহেঁতেন চাই। তথাপিতো আপোনালোকক এনেকৈ মই কেমেৰা কৰি দেখাই আছোঁ। গাড়ীখনো বহুত স্পীডত গৈ আছে। পইচা দিয়া গাড়ী হৈ ক'তনো লাহে লাহে যাব, সিও ভাবিছে সোনকালে পাওঁগৈ বুলি, য'ত যাব লাগে। সেইটো কাৰণে গৈ আছোঁ, উপায় নাই। আপোনালোকে অকল চাই থাকক, মই আছোঁ। আমি গৈ আছোঁ এতিয়া ইমান ধুনীয়া জেগাৰ কাৰণে। আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ। আপোনালোকে মোক মুঠতে সহায় কৰিব। মই সেইটো কাৰণে আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ।
আৰু মোক যিবিলাকে সহায় কৰিছে মই মানে সিহঁতক মানে মোৰ যদি চেনেলটো মানে এক্টিভেট হয় মানে তেতিয়া মই আপোনালোকক সকলোকে লগ পাম আৰু মোৰ মানে যিহেতু চিনি পোৱা মানুহকেইজনকতো বাৰু ওচৰতে লগ পাম কাৰোবাক তেওঁলোকৰ মোৰ মানে চেনেলটো যদি বনি যায় তেতিয়া মই তেওঁলোকৰ ঘৰত যাম আৰু সকলোকে এনেকৈ ভিডিঅ' শ্বুট কৰিম আপোনালোকে দেখিবলৈ পাব চ' গাইজ মইনো আৰু কি ক'ম মানে বেছিকৈ ক'বলৈ মোৰ মানে গৰমত সাহসে নহৈছে তথাপিতো মই গৈ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক মই আপোনালোকৰ কাৰণে বহুত ধুনীয়া কণ্টেণ্ট লৈ আহিছোঁ গাড়ীটো যদি শ্ল'কৈ চলা হ'লে মই আৰু ধুনীয়াকৈ আপোনালোকক দেখালোহেঁতেন এতিয়া কি কৰিব উপায়তো নাই এতিয়া গৈ আছোঁ কিন্তু এইটো জেগা মই গাড়ীৰ পৰা চাই বহুত ভাল লাগিছে মই চাই গৈ আছোঁ মোৰে বহুত ভাল লাগিছে সেইটো কাৰণে আপোনালোকেও চাই থাকক ইয়াতো বহুত জংঘল আছে যদিও টাউন এৰিয়া হয় বহুত জংঘল আছে চাওক আপোনালোকে আমাৰ অসমত কি জংঘল আছে ইয়াততো আৰু বহুত জংঘল টাউনৰ মাজতে জংঘল আছে ভাগৰ লাগিছে আপোনালোকে অকল চাই থাকক মই অকণমান আৰাম কৰি গৈ আছোঁ এইবিলাক নাৰিকল গছ দেখা পাইছে ইমান ধুনীয়া গছ এইবিলাক চব ৰুম হয় ভাড়া ৰুম সোমাই যায় এই বিল্ডিংকেইটা বিল্ডিঙৰ ওপৰত বিল্ডিং সেইটো কাৰণে ভাল লাগে ইয়াত চেন্নাই এৰিয়াটো বহুত ডাঙৰ এৰিয়া হয় গৈ শেষ কৰিব নোৱাৰোঁ ইমানেই ডাঙৰ এৰিয়া ইয়াত গাড়ীত আপোনালোকে চাই থাকক মই আছোঁ গাড়ীতে আৰাম কৰিছোঁ চিন্তা নকৰিব মোকো দেখা পাব এইবিলাক জেগাত যে চিনেমা শ্বুটিং কৰে বহুত ধুনীয়া জেগা হয় আপোনালোকক যদি মই খোজকাঢ়ি গৈ দেখাব পৰা হ'লে আৰু ভাল লাগিলে